গেদা কলগছত সদায় কলহে লাগে, আপেল কমলা নহয়। আৰু গতিকে আপেল কমলা লগাবলৈ চেষ্টাও নকৰিবা। আৰু যদিহে ইমান মন গৈছে ন আপেল কমলা লগাবলৈ, তেতিয়াহ'লে আপেল গছ বা কমলা গছ ৰৈ লোৱা, তেতিয়াহ'লে ফিক্স আপেল কমলা হ'বই। আৰু যোনে বুজি পাইছে সিটো লিজেণ্ড হয়, আৰু যোনে বুজি পোৱা নাই তেতিয়াহ'লে কাৰ্টন চালেগৈ হ'ল। আৰু এইবোৰে হ'ল একো একোটা মক্কেল, যাৰ মাথাত অনলি লেটিঙৰ গুহে থাকে। আৰু লেটিঙৰ গু থকাৰ কাৰণে ন এনেকুৱা নিচিনা মক্কেল আমি কামবোৰ কৰি ছ'চিয়েল মিডিয়াত দি আছে। আৰু যোনবোৰ চোৱাৰ পিছত ন আমি নামাতাকে থাকিবই নোৱাৰোঁ। হেল্ল' গাইজ, কি খবৰ? আগৰ নিচিনাকৈ আকৌ কওঁ যে এই ভিডিঅ'টো একমাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে, গতিকে কোনো যাতে গাত পাতি নলয়। তেতিয়া বোলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়াই ন 6-7 পঢ়ি থকা নিব্বা নিবিবোৰে মটিভেশ্যনেল স্পীচ দিয়ে, আৰু শুনা পাওঁ আমাৰ নিচিনাবোৰে নিজকে যে কচু গছত ফাঁচি লগাই মৰি থাকিম তেনেকুৱা এটা ফিল হয়। ময়ো অনলাইন আছো, তুমিও অনলাইন আছা। ময়ো অনলাইন আছোঁ, তুমিও অনলাইন আছা। কিন্তু মই না কথা এটা কওঁনে, মই কিন্তু অনলাইন নাই। তুমি কিয় অনলাইন আছা মানে? ইয়াত ডিফাৰেঞ্চ মাথো ইমানেই, মই তোমাৰ বাবে অনলাইন আছো আৰু তুমি আন কাৰোবাৰ বাবে। কি কোৱা বে, তুমি মোৰ কাৰণে অনলাইন আছা? আৰু মই অনলাইন আছোঁ কবিতা ভাবি কিবা ভিডিঅ' চিডিঅ' চাবলৈ অনলাইন আছোঁ ন, বেলেগ কাৰণত মই অনলাইন থকা নাই। কি সঁচাই নে মোৰ কাৰণে অনলাইন আছা? বে মই আচৰিত ভাবিছিলোঁ, যেতিয়া মোক থবাটো মই নিজে আইনাত চাওঁ ন, ভাবোঁ এইটো থবাত কোনে ছোৱালীয়ে চাব ন। সেইকাৰণে মই ছোৱালী পটাবলৈ চেষ্টাও কৰা নাই আজিলৈকে। কাৰণ ছোৱালী মোক দেখিলে মই য'ত থাকোঁ সেই ৰাস্তাদি ছোৱালী নাযায়, দেখাৰ লগত ধুই পেলাই গুচি যায়। কাৰণ মোৰ থবাটো দেখিবলৈ ইমানেই বেয়া। আৰু আজি যেতিয়া তোমাৰ মুখত শুনিলোঁ যে তুমি মোৰ কাৰণে অনলাইন আছা, মই নিজকে বহুত পাপ ফিল কৰিছোঁ। মই না আই লাভ ইউ। মই তোমাৰ বাবে অনলাইন আছো আৰু কৈছা নাই কলিজা? তোমাৰ এই কথাষাৰ শুনাৰ পিছত ন মই নিজকে কি কৰি পূৰা নাচিম, যে গান লগাই পেলাই পূৰা পৰি নাচিম, তেনেকুৱা এটা ফিল হৈছে। সঁচাকৈ মই তোমাক কেতিয়াও কষ্ট দিম, তুমি বিচৰা ধৰণে মই থাকিম, তোমাক ভাত খুৱাই দিম, তুমি যি বিচৰা তাকে কৰি দিম। চ' তুমি মোক এৰি নাযাবা। আকৌ কোৱা নাই আই লাভ ইউ বুলি কোৱা না। মই অনলাইন তোমাৰ কাৰণে, আজিৰ পৰা মই ভাবি ভিডিঅ' চিডিঅ' একো নাচাওঁ, মই অনলি তোমাৰ কাৰণে অনলাইন আহিম। হোৱাটছএপত আহিম, তুমি মেছেজ কৰিবা, কথা পাতিম, ফোন কৰিম, এইবোৰ কৰিম। বেলেগ কাৰো লগত কথা নাপাতোঁ, ল'ৰাৰ লগত কথা নাপাতোঁ, ছোৱালী নাই বাৰু। চ' প্লিজ এৰি নাযাবা মোক। ময়ো অনলাইন আছো, মই তোমাৰ বাবে অনলাইন আছো আৰু তুমি আন কাৰোবাৰ বাবে। তোমাৰ ইনষ্টাগ্ৰাম আইডিটো কোৱা নহয়, তোমাৰ হোৱাটছআপ নাম্বাৰটো দি দিয়া। মই আজিয়ে মেছেজ কৰি এতিয়াই মেছেজ কৰিম। জল্দি কোৱা না মইনা, কোৱা না শুন, কোৱা না কলিজা, কোৱা না। মই মানে তোমাৰ এই কথা শুনাৰ পিছত মই ৰ'ব পৰা নাই। মোৰ কাৰণে যে এজন ল'ৰা ছোৱালী ৰখি আছে। মাই কি ক'ম বে, প্লিজ দিয়া না নাম্বাৰটো দিয়া। মই এতিয়া ফোন কৰিম, পালে কথা পাতিম। তোমাৰ সেই বেলেগৰ কথা মই একেবাৰে আজিলৈকে ভাবাও নাই, তোমাৰ কথাই ভাবিম। দিয়া না চালাই। এইবোৰে হ'ল একো কথা মক্কেল আমি কৰা নিব্বি, যাৰ এইটো বিষয়ত পঢ়া শুনা কৰিবলৈ লৈছিল, কিন্তু পঢ়া শুনা নকৰি কথা মটিভেশ্যনেল স্পীচ দি পেলাই ন নিজৰ লগতে বেলেগৰ মাথাটো খাৰাপ কৰিছে। আৰে ভণ্টি হোৱা নে কি হোৱা শুনা, এইটো বয়স তোমাৰ পঢ়াৰ বয়স, গতিকে পঢ়াত মনোযোগ দিয়ে। এইবোৰ বাদ দিয়া নাই। এইবিলাক মটিভেশ্যনেল স্পীচ যে তুমি বেলেগৰ পৰা গালি খাবা, মোৰ নিচিনাৰ পৰা গালি, লগতে বেলেগো গালিয়ে দিব। চ' এইবিলাক কাম নকৰিবা, ৰিকুৱেষ্ট কৰিছোঁ, ভালকৈ বুজাইছোঁ, সেইখিনিয়ে। যেতিয়া কিছুমান ল'ৰা ছোৱালী ন স্কুলত গৈ পেলাই পঢ়া শুনা নকৰি বেলেগ মক্কেলামি অভদ্ৰামি ফটুৱা কিবা ধৰণৰ কাম কিছুমান কৰি থাকে ন, তেতিয়া সিহঁতক ন পিছফালে থকা যে বাঁহ দেখিছে, এনেকুৱা বাঁহ ভৰাবলৈ মন যায়। দে কিবা কবি নে নাই, আমি চাই আছো। জল্দি কৰ কিবা, আমি ৰখি থকা নাই জানো, জল্দি কৰ। দে পটককৈ কৰ না কিবা। চকটো দিব কাৰণে ইমান আই লাভ ইউ কৈ দিলে আৰু ইয়েছো কৈ দিলে। এখন কপাল বেগ সিহঁতৰ। আৰু যেতিয়ানো এনেকুৱা নিচিনা ভিডিঅ'বোৰ দেখা পাওঁ ন, মোৰ নিজকে যেন মাৰি পেলাম এনেকুৱা নিচিনা ফিল হয়। যে আমাৰো মন যায় ন গাৰ্লফ্ৰেণ্ড এজনী পতাবলৈ, এনেকৈ চকলেট দিবলৈ, ঘূৰিবলৈ, হাতত ধৰি আমাৰো মন যায়, আমিও মানুহ হয় নে নহয়? কিন্তু এনেকুৱা কৰিব নাপাওঁ। যেতিয়া এনেকুৱা নিচিনা ভিডিঅ'বোৰ দেখা পাওঁ ন, কি ক'ম বে, নিজকে যে মাৰি পেলাম এনেকুৱা ফিল হয়। বছৰিকে বে তহঁতে ভাল পাইছ, ভাল কথা, সেইবিলাকে ভিডিঅ' বনাই পেলাই আমাৰ নিচিনা ছিংগুলবোৰক কিয় মাৰিছ কচোন বাৰু? চুটি আমি নিচিনা কামবোৰ কিয় কৰিছ মানে কচোন? মাৰিছ কিয় আমাৰ ছিংগুলবোৰক? বহুত ছিংগুল আছে ন, কিন্তু যেতিয়া এনেকুৱা নিচিনা ভিডিঅ'বোৰ দেখা পায় ন, বহুত দুখত পৰি যায়। এতিয়া মই দুখত পৰি গৈছোঁ। তই নিজে ভাবচোন, মই ঘৰতো ক'ব নোৱাৰোঁ যে মোৰ গাৰ্লফ্ৰেণ্ড নাই বুলি। কোনো কোৱা মানুহ, কাকো ক'ব পৰা মানুহ নাই যে মোৰ গাৰ্লফ্ৰেণ্ড নাই, মোকো এজনী গাৰ্লফ্ৰেণ্ডৰ প্ৰয়োজন, ক'ব নোৱাৰোঁ। কাৰণ খবৰটো দেখিছোঁ নহয় কেনেকুৱা, ছোৱালী ML2 পাই পলাই যায়। গতিকে প্লিজ এনেকুৱা নিচিনা ভিডিঅ'বোৰ বনাই লৈ ছ'চিয়েল মিডিয়াত নিদিবি। তহঁতে ভাল পাইছ, লিলিমাই কৰক, ক'ৰবাত গৈ কিবা জংঘলত গৈ লিলিমাই কিবা কিবি কৰক, সেইটো তহঁতৰ কথা। গতিকে সেইবোৰ তহঁতে কৰি থাক, কিন্তু সেইবুলি তই ভিডিঅ' বনালে প্লিজ ছ'চিয়েল মিডিয়াত দি নিদিবি। কাৰণ এইবোৰ দেখাৰ পিছত আমাৰ নিচিনাবোৰ মনটোত বহুত কষ্ট পাওঁ।
চ' ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা নিচিনা ভিডিঅ'বোৰ নকৰিবি। তহঁতৰ পঢ়া শুনা কাম একো নাই, কাৰণ স্কুলত গৈছ লেলিমাই কৰিবলৈকে হয়। এই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ গ'লে যেতিয়া লেলিমাই বেলেগ যি কৰক কৰি থাক আৰু ইয়ৰ চইচেছ হা। বহাগ বিহু আহি আছে, সকলোকে আগন্তুক ৰঙালী বিহুৰ অলেখ শুভেচ্ছা শুভকামনা জনালোঁ। কিছুদিনৰ পৰা নাচনীজনীৰ ভিডিঅ' এটা বহুত ভাইৰেল হৈ আছিলে। কোনোবা এখন কৰ্মশালাত নাচনীজনী মানে নাচিব যায়, নাচি থাকোঁতে বেক চাইডৰ পৰা ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰি দিয়ে। তাত বহুতে সমালোচনা কৰি থাকে। তাত মোকো ভিডিঅ'টো দিলে, তাত মই অলপমান চালোঁ কৰিলোঁ। তাত ভুলটো মানে কি বুলি ক'ম এতিয়া, ছোৱালীজনী কৰ্মশালাখনত শিকিব গৈছে, তাই নাচিব নাজানে, গতিকে কৰ্মশালাত নৰ্মেল শিকিবলৈ যায়। শিকিবলৈ গৈছে, শিকিবলৈ যাতে তাই নাচিব নাজানে, যেনিবা বাই চান্স কিবা এটা ভুল হৈ গ'ল, সেই বুলিকে সেইটো বেক চাইডৰ পৰা কোনোবা মক্কেল কিছুমানে ভিডিঅ' বনাই লৈ পেলাই ছ'চিয়েল মিডিয়াত দি দিছে। তাৰপিছত মানে বহুতে সমালোচনা কৰিছে। তাৰ আগতো আৰু এটা ভিডিঅ' ভাইৰেল হৈছিলে তেনেকৈ, সেইটোৰ ওপৰতো মই মাত মাতিছোঁ, তো চাব পাৰে। মানে কি কিছুমান মক্কেলে কি কাম কৰি ভাল পায়, এনেকুৱা নিচিনা মক্কেলে আমি কামবোৰ কৰি কি ভাল পায়, সিহঁতে কিমান মানে কি পায় মই একো গম নাপাওঁ, কিন্তু এনেকুৱা নিচিনা মক্কেলে আমি কামবোৰ কৰিয়ে থাকে, এটাৰ পিছত এটা ওলাই থাকিব। ফাইন, শিকিব গৈছে ন, তাই ভুল কৰিছে, সেইটো স্বাভাৱিক কথা। ভুলটো শুধৰাই দিলে শিকাই দিয়ে যে এইটো ভুল হৈছে, সেইটো নকৰি পেলাই ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দি দিছে মক্কেলৰ নিচিনা কামবোৰ কৰি চুতীয়া নেকি তহঁত, মানে কচোন বাৰু চুতীয়া নে সেইটো ক। মানে গোল চিন দি কৰি ভিডিঅ' বনাইছ এনেকৈ, শিকা, বুজি পোৱা নাই শিকা তাইক, যে এইটো ভুল হৈছে, এনেকৈ নাচায় তেনেকৈ কৰা, বুজি পাব ন তেতিয়া। এনেকৈ সমালোচনা কৰিলে তাই থৈ না বুজি পাব, আৰু নেক্সট টাইম বিহু নাচিব নাযাবও পাৰে তাই এনেকৈ সমালোচনা কৰিলে। আপোনালোকৰ কি মতামত ভিডিঅ'টোৰ ওপৰত কমেণ্ট কৰি জনাব। আৰু ইমানখিনিয়ে ভিডিঅ' আছিলে, আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। লগতে চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। চ' আজিলৈ টাটা বাই বাই।